নমস্কাৰ। আজি আমি ঘৰৰ ভিতৰতে নিজকে আমি আবদ্ধ কৰি ৰাখিছোঁ। এইকাৰণে ৰাখিছোঁ, সকলোৱে জানে কৰোনা ভাইৰাছে সমগ্ৰ পৃথিৱীতে যিদৰে উদ্ভাসিত হৈ আহিছে আৰু সেইটোৰ কাৰণে এটা আমাৰ ডাঙৰ সমাজত ব্যাধি স্বৰূপ হৈ পৰিছে। এই ভাইৰাছ সংক্ৰমিত নহ'বলৈ আমি সকলোৱে ইয়াত যোগদান কৰিব লাগিব। যোগদান মিন্স আমি বাহিৰত ওলাই যাব নালাগিব। আমি আগতে বাহিৰত ওলাই গৈ বিভিন্ন মেল মিটিং পাতি সমাজ পাতি আমি ষ্টেপ লৈছিলোঁ কিছুমান কথা লৈ, কিন্তু এইবাৰ আমাৰ অলপ বেলেগ ধৰণৰ। এইবাৰ আমি নিজে কণ্ট্ৰল কৰি আমি থাকিব পাৰিলেহে এই ভাইৰাছটোৰ পৰা আমি নিজকে বাচি থাকিব পাৰিম। একচুৱেলি এইটো খুব এটা ডাঙৰ ব্যাধি নহয়, নহ'লেও ইয়াৰ পৰা আমাৰ ইজনৰ পৰা সিজনলৈ সংক্ৰমিত হৈ গোটেই পৃথিৱীখনতে এতিয়া বিয়পি পৰিছে। আৰু যিহেতু ইয়াৰ প্ৰতিষেধক তেনেকৈ একো পোৱা হোৱা নাই বুলিয়ে এতিয়ালৈ আমি ভাবোঁ, আৰু বৈজ্ঞানিকসকলে বা ডক্তৰসকলে চেষ্টা কৰিছে, চৰকাৰে বহুত প্ৰচেষ্টা কৰিছে। ইয়াৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। কিন্তু মই যিহেতু ঘৰতে আছোঁ, মোৰ ল'ৰা ছোৱালীকেইটাৰ লগতে আছোঁ, থাকি অলপ মনোৰঞ্জনো কৰি আছোঁ ইয়াতে, আৰু মোৰ দেশপ্ৰেৰণামূলক ইয়াতে কবিতা নিজে আবৃত্তি কৰিবলৈ বিচাৰিছোঁ। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা, অসমৰ নবীন জোৱানৰ সংকল্প। জাগময় অসমৰ নবীন জোৱান, বুকুত জ্বলিছে মোৰ অগ্নিময় অভিমান। জাগময় অসমৰ অজেয় জোৱান, কোন তই গছকি খচকি দিছ মোৰ চোতালোতে আহি কৌটিকলীয়া অধিকাৰ। সাৱধান হবি সাৱধান, মৃত্যুৰে পতালো সখী মই। লাচিতৰ তৰোৱাল লৈ জীৱনৰ নৱতম শৰাই ঘাটত, আজ মোৰ ৰণসজ্জা। দিম তেজ, দিম মাংস, দিম অস্থি মজ্জা। লাখ নবীনৰ বলি যাব প্ৰাণ। সাৱধান সাৱধান। নমস্কাৰ।